प्राइमारि कमिटिनि वमेन सेलनि इनचार्ज जायखिजाया जोङो नै जोंनि माबायाव चेयारमेन नांगौ जानायलाय जों दा रुपन स्वर्गियारि प्राइमारि कमिटिनि प्रेसिडेन्टखौनो जोङो गासैबो इउथ सेल बुथ कमिटि आरो वमेन सेल गासैबो जों बिथांखौनो जों थारमाने चेयारमेन होथारनांगौ होननानै जों गासैबो अजद दिखांदो थारमाने देग्लाय बोसोराव जोङो बिथांखौनो होगोन होननानै बयबो जों रायजो राजायाबो सापर्ट दंखायो दा जोंथ' दिनैनि बे माबायाव जोङो गासैबो बिबानगिरिफोराल'सो दङ जों थेवबो बिथांखौनो नांथारगौ होननानै जों आसा खालामहरनाय जाबाय बेयाव प्राइमारिनि प्रेसिडेन्ट आरो वमेन सेलनि प्रेसिडेन्ट गासैबो ज'हाय दङ बेनि थाखाय जों नोंथां दैदेनगिरिमोनखौ बिथांखौनो रुपन स्वर्गियारिखौनो चेयारमेन खालामना होनांगौ होननानै जों आसा खालामहरनाय जाबाय। ককলাবাৰী প্ৰাইমাৰীৰ ভিচিডিচিৰ চেয়াৰমেন আপুনি কাক বিচাৰে? মই মাজাৰবাৰীৰ পৰা আহিছোঁ। আমাৰ আগৰ UPLৰ প্ৰাইমাৰী কমিটিৰ সভাপতি মোক মানে এইবাৰ ভোট দিয়াৰ কাৰণে মাতিছিল UPLক, সেইকাৰণে মই আহিলোঁ। মোৰ লগত বহুত মানুহ লৈ আহিছোঁ। আহি মানে তেখেতৰ মানে অনুৰোধ মৰ্মে মই ভোটটো দিলোঁ। এতিয়া আমাৰ চৰকাৰ হ'ল UPLৰ চৰকাৰ হ'ল প্ৰমোদ গগৈ ডাঙৰীয়া জিকিলে, প্ৰমোদ বড়ো ডাঙৰীয়া জিকিলে। তাৰপিছত আমি আগতেও ৰূপধন স্বৰ্গীয়াৰীৰ লগত লাগি মেলি মানে বহুত গাঁৱত গৈ কিনে অসমীয়া গাঁৱতো গৈ কিনে আমি ভোট দিলোঁ। এতিয়া চেয়াৰমেনৰ কথাটো আহি পৰিলে। চেয়াৰমেন এতিয়া ৰূপধন স্বৰ্গীয়াৰী যদি নাপায় আমাৰো বেয়া লাগিব। বেলেগে যদি আমাৰ এই ককলাবাৰীত চেয়াৰমেন পায় তেতিয়াহ'লে আমি এইবাৰ মানে বিধানসভাত ছাপোৰ্ট নকৰোঁ আৰু তেওঁ মাতিছিল কাৰণে আমি আহিছিলোঁ। এতিয়া আমি ছাপোৰ্ট নকৰিম আৰু মাতিছিল ভোট দিয়াৰ কাৰণে আমাক মাতিছিল, সেইকাৰণে আমি আহিছিলোঁ। আৰু তেখেতে যদি নাপায় আমি কিয় লাগি দিম? গতিকে আমি নেক্সট বাৰ আৰু নালাগিম আৰু তেখেতে আমাক মাতিছিল কাৰণে আমি আহিছিলোঁ। তেখেতৰ কাম কাজ ভাল লাগে আমাৰ, তেখেতকে বিচাৰোঁ। তেওঁ নিজে আমাক মাতিছিল সেইকাৰণে আমি আহিছিলোঁ। তেখেতে পোৱাটো আমি বিচাৰোঁ। নেক্সট টাইম আমি বিধানসভাত সেই হ'লে আমি আৰু সেই নকৰোঁ আৰু ছাপৰ্ট নকৰোঁ। মেইন তেখেতকে লাগে আমাক, আমি বিচাৰোঁ, সকলোৱে বিচাৰে আমাৰ ইয়াত। ৰূপধন স্বৰ্গীয়াৰীক চেয়াৰমেন হোৱাটোৱে বিচাৰোঁ। যদি বেলেগে হয় তেতিয়াহ'লে আমি আৰু অহাবাৰ ছাপৰ্ট নকৰোঁ। আপুনি ককলাবাৰী প্ৰাইমাৰী চেয়াৰমেন কাক বিচাৰে? মই ককলাবাৰী প্ৰাইমাৰীৰ ইউপিপিএলৰ হৈ মই ৰূপধন স্বৰ্গীয়াৰীকে মই বিচাৰোঁ চেয়াৰমেন হিচাপে। কিয়কি ৰূপধন স্বৰ্গীয়াৰী বহুত বছৰ ধৰি তাৰমানে তেখেতে লাগি ভাগি আছে, বিভিন্ন ধৰণৰ কাম কাজো কৰি আছে। গতিকে আমি বহুত ধৰণে তেখেতক জানো আৰু ভাল পাওঁ আমি। সেইকাৰণে মই ৰূপধন স্বৰ্গীয়াৰীক চেয়াৰমেন হোৱাটো বিচাৰোঁ। ককলাবাৰীত যিখিনি কাম কাজ মানে হোৱা নাই আজিলৈকে সেইখিনি ৰূপধন স্বৰ্গীয়াৰীয়ে লাগি ভাগি কৰিব বুলি মই আশা কৰিলোঁ, চেয়াৰমেন হিচাপে বিচাৰোঁ। চেয়াৰমেন নহয়, আমি কোনো কৰ্মীৰ পিপলৰ দায়িত্ব এৰিম। ৰূপন স্বৰ্গীয়াৰীৰ